হেল্ল' ভিউৱাৰ্ছ, এজ এ প্ৰেজেণ্টৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব, মানে হোলীৰ কাৰণে আমি সকলোৱে মিলি পাৰ্টি খাইছিলোঁ। চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো দিয়াৰ বাৰু দেৰিয়ে হৈ গ'ল, তাৰ বাবে মই দুখিত। হোলী ঘোটা খাই সকলোৱে পাহৰি গ'ল। আচলতে আমি পাৰ্টিটো খাইছিলোঁ কিহৰ, দেৱালীৰ কাৰণে নে হোলীৰ কাৰণে? ক'ব লাগে হোলী, কৈছে দেৱালী বুলি। পাৰ্টি খাইছোঁ, তাত আৰু মাংস আছে সকলোৱে দেখিলে। আৰু কি আছে ভিডিঅ'টো চাই থাকিব। অকল হোলী বুলিয়ে নহয়, ইয়াতে আৰু পিছলৈ আৰু বহুত কিবা কিবি আছে, চাই থাকিব। নিয়মটো কৰক পাৰ্টি আমি কেতিয়াকে লোকেল সৰকালে পাৰ্টি খাব পাৰিম। কি আকৌ কোনোবা যদি পলক পাৰিলে নহ'লে আকৌ কোনোবা যদি পলক বোলো তেতিয়া কোনোবা যদি পলক আকৌ ভৰি থাকিব। এইটো কাটি কাটি বৰ টানি আছে এই কথা নাকি ভাতৰ কাৰণে যিহেতু বহুত দেৰি আছে, বহুত দেৰিৰ পৰা পাৰ্টিৰ আয়োজন কৰা হ'ল। চ' এতিয়া আমি চাহ খাই লওঁ। আমাৰ মুন্নি বেটীৰ বহুত খং। তাইক মানে চবেই কৈছে তোৰ পইচা দিয়া নাই, তাই খাব নালাগে। তাই কৈছে মই খামেই। এতিয়া আহিব আমাৰ বিহু নাচ। হোলীৰ কাৰণে সকলোৱে বিহু নাচিছে, মানে আগতীয়াকৈ বহাগীক আদৰা হৈছে দেই আমাৰ ফালৰ পৰা। চ' চাই থাকিব আৰু শেষলৈকে আমাৰ ভিডিঅ'টো। কেনেকুৱা পালে আমাক কমেণ্টত জনাব, আৰু যদি ভাল লাগিল তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আন এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। নিদু
হ'ব ভিডিঅ' ফটো দিম Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't